হেল্ল' এভৰিৱান, আপোনালোক সকলোৱে পুনৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু আজি এফালে যোৱাৰ কথা আছে। যদি যাওঁ আপোনালোকক সকলো দেখাই থাকিম, কিয় গ'লোঁ, কি কাৰণে গৈছিলোঁ। তেতিয়া ভিডিঅ'টো চাই থাকক শেষৰলৈকে। এতিয়া ভাত বনাবলৈ আহিছোঁ। দালি উঠাই দিলোঁ কুকাৰত, দালি। তাৰপৰা এইফালে কেৰেলা ভাজি, মাছ আছে, মাছ ভাজিম। আৰু মা গৈছে এতিয়া, মানে আই সবাহ এটা আছে, তালৈ গৈছে। আৰু সেইকাৰণে মই ভাজি চাজি দালি চালি বনাব লাগিব। আৰু এয়া সৰু সৰু মাছ ভাজিবলৈ লৈছোঁ। আৰু এইফালে কেৰেলা আৰু আলু। এতিয়া কুকাৰৰ চিটি মাৰিলে অফ কৰি দিলোঁ। ভাজিবলৈ লৈছোঁ, মাছ ভাজি আছোঁ। এইফালে ভাজি কেৰেলা আৰু আলু আৰু দালি এইটো। মায়ে বতোৱাত ভাত বনাই দিলে বাৰু। আমি শুই আছোঁ। এইফালে দেহা শুই আছে, এইফালে মই শুই আছোঁ। অকণমান শুই লৈছোঁ, তাৰপৰা ওলাম আৰু ওলাই মেলি যাম। ভাগৰ লাগিছে ভাত খাই উঠি। তাৰপৰা অকণমান শুই লওঁ, তাৰপৰা ওলাম আৰু ভাইও আহিলে ভাত দিম আৰু তাৰপৰা লগে লগে ওলাম আৰু যাম। ওলালোঁ মই, মানে কাপোৰ পিন্ধা নাই আৰু ভাতকেইটা এওঁক দিম আৰু তাৰপৰা কাপোৰযোৰ পিন্ধিম আৰু যাম। এই ওপৰত ফেন চলি থকাৰ কাৰণে শব্দ এটা হৈ আছে। আপোনালোকে ভাবিব পাৰে কিবা শব্দ, কি শব্দ হৈ আছে, সেইকাৰণে কৈ দিছোঁ। ফেনখন চলি আছে কাৰণে হুৰহুৰাই আছে শব্দটো। বৰষুণ দিলেও এনেকৈ হুৰহুৰণি শব্দ এটা উঠে বাৰু। এতিয়া ফেনখন চলি থকাৰ কাৰণে হৈছে, ফেন চলি আছে ওপৰত। ওলাই লওঁ, ওলাই মেলি ৰেডি। এতিয়া যাবলৈ লৈছোঁ। আকৌ লগ পাই আছোঁ অলপ পাছত, তেন্তে গৈ থাকোঁ। ছাগলী পোৱালিকেইটা চাওক, ইমান মৰম লগা ন। এসপ্তাহ হৈছে মাহীহঁতৰ ঘৰৰে। মই দেখি ইমান মৰম লাগিলে, লগতে ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকৰ বাবে। এই পুখুৰীটোত বোলে ডাঙৰ ডাঙৰ মাছ আছে, কিন্তু দেখাত সৰু থাকে পুখুৰীটো ন, কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ আছে বোলে। উঠে মানে বৰশী বালে, মানে উঠে মানে বহুত আছে। আমাক বৰশী বাবলৈ কৈছিলে, আমি এতিয়া কেনেকৈ বৰশী বাওঁ ন, বৰশী বাই থাকিবলৈও সময় নাই ন। আৰু বেছি দেৰি আমি কৰা নাই তাত, সেইকাৰণে আমি নাবালোঁ। এতিয়া বাৰীখন চাবলৈ আহিছোঁ। নেমু আছে, আকৌ বডি আছে, তাৰপৰা এইবোৰ কিবা হালধিও আছে। তাৰপৰা আৰু কিবা এটা কৈছিলে, কচু এটা আছে, কি কচু নাম কৈছিলে পাহৰি থাকিলোঁ। তাৰপৰা আমি বডি ছিঙিলোঁ, কচু আনিলোঁ, ভোল আনিলোঁ। এয়া আমি বাৰীত দাংবডি ছিঙিবলৈ আহিছোঁ। এয়া ছিঙি আছোঁ। এয়া ছিঙি আছোঁ দাংবডি। আমি এতিয়া ইয়াতে আছোঁ, যোৱাই নাই ইয়াৰ পৰা। যাম আৰু অলপ পাছত। ঘৰলৈ ঘূৰি আহোঁতে বায়ে কৰি দিছিলে ভিডিঅ'। তাইক মই কৰিবলৈ কৈছিলোঁ, অকণমান কৰি দিবি বুলি। তাই কৰি দিছিলে। তাই আৰু দেউতা মানে আগত একেলগে আহিছে, তেহেঁত দুইটা স্কুটি লৈ। মই পাছে পাছে আহি আছিলোঁ। মই অকলে আহিছোঁ। যাওঁতে বায়ে মই গ'লোঁ আৰু তাই তেনেকৈ কৰি দিলে আৰু অকণমান আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে কেনেকুৱা পায় জনাব। আৰু মাহীহঁতৰ ঘৰ বিহপুৰীয়াত দেই। বিহপুৰীয়া নপৰে, এখন আমগুৰি বুলি কয়। আমগুৰি খৰা বুলি কয়, খৰা গাঁওখনৰ নামটো। আৰু লালুকৰ পৰা বা মোৰ লগত উঠিলে, আৰু দেউতা আগত অকলে অকলে আহিলে মানে। আৰু তাই মোৰ লগত উঠিলে, মোৰ ভিডিঅ' কৰি আহিছে পাছৰ পৰা অলপ। তাকে আগবঢ়ালোঁ দেই, কেনেকুৱা পালে জনাব আপোনালোকে। আৰু এতিয়া আমি পাইছোঁহি ভাইব্ৰেন একাডেমীৰ ওচৰত। দেউতা আগত গৈ আছে সেয়া। জাষ্ট পাইছোঁহি, একেবাৰে বাহিৰতে ভৰি চৰি ধুই মেলি, মুখ হাত ধুই মেলি আহিছোঁ। আহি পেলানি এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ, তাৰপৰা আকৌ লগ পাই আছোঁ। এয়া কাপোৰ সলাই এতিয়া চাহ একাপ খাই লওঁগৈ। এতিয়া গধূলি হ'ল, প্ৰাৰ্থনা কৰিলোঁ, কৰি এতিয়া ভিতৰলৈ আহিছোঁ। আহি এতিয়া ছোৱালীক অলপ দেৰি সময় পঢ়াই লওঁ, 1.5 ঘণ্টা 2 ঘণ্টামান পঢ়াই লওঁ তাইক। তাৰপাছত ভাত বনামগৈ মাৰ সৈতে। এতিয়া তাইক তেন্তে পঢ়াই লওঁ, পাছত আকৌ লগ পাই আছোঁ।
যাবলৈ লওঁতে আপোনাক কৈছিলোঁ যে যাওঁতে ভিডিঅ' কৰিম আৰু আহোঁতেও দেখাম বুলি। যাওঁতে ভিডিঅ' কৰা নহ'ল, মই স্কুটিখন চলাবলগীয়া হ'ল আৰু বাক মই লগতে মানে পিছত বহাই ল'লোঁ। তাৰপৰা দেউতাও অকলে গ'ল, দেউতা অকলে চলাই গৈছে এখন, আমি দুজনী এখন লৈ গৈছোঁ। তাৰপৰা সেইকাৰণে অসুবিধা হ'ল কৰিবলৈ। তাৰপৰা আহোঁতে মই অকলে চলাই আহিছোঁ। বায়ে অকণমান কৰি দিছিলে ভিডিঅ', তাই দেউতাৰ লগত উঠিছিলে, তাই আগৰ পৰা কৰি দিছিলে অকণমান, তাকে আপোনালোকলৈ আগবঢ়ালোঁ, কেনেকুৱা লাগে জনাব। আপোনালোকৰ অথনি মই কৈছিলোঁ যে মাহী ঘৰলৈ কিয় গৈছিলোঁ মই আপোনালোকক জনাম বুলি। আৰু মাহী মানে ছোৱালীজনী সৰুজনী ছোৱালী মানে গা ভাল নহয়, তাইৰ খবৰ ল'বলৈ গৈছিলোঁ আমি। সেইকাৰণে আপোনালোকক এতিয়া মানে কৈ দিছোঁ আৰু কি কাৰণে গৈছিলোঁ, আপোনালোকে ভাবি থাকিব পাৰে ন কি কাৰণে গৈছিলোঁ বুলি। দালি বনাই আছোঁ, নতুন কুকাৰত এইটো আজি নতুনকৈ আনিছোঁ। আৰু এয়া জিকা ভাজিব, তাৰপৰা বডি কাটিবলৈ আছে, বডিখিনি কাটিম আৰু বডি আৰু মই ভাজিম। আৰু এয়া বডি মই আপোনালোকক কৈছিলোঁ যে মাহীহঁতৰ ঘৰৰ পৰা অনা বুলি দিছিলে বুলি। এইখিনি বডি আৰু এয়া নেমু আৰু এইখিনি কচু আছে। কচুখিনি মানে তিতা হৈ আছে, মানে খান্দি দিছে যে পলিথিনতে ভৰাই থোৱা আছে, কাইলৈ মানে ধুই পেলাই ৰ'দত দিব লাগিব। এইখিনি আছিলে আৰু ভোলখিনি মানে কটা হ'ল, ভোলখিনি ভাজিবলৈ লৈছে আৰু বডিও অলপমান কটা হ'ল মানে ভাজিবৰ কাৰণে। আমাৰ ইয়াত ইমান জোৰকৈ বৰষুণ দি আছে নহয়, ভিডিঅ'টো মানে ইমানেই চাউণ্ড আহিছে নহয়, মোৰ মাতটোতকৈ মানে বৰষুণৰ শব্দটো বেছি হৈছে। বন্ধুসকল, আপোনালোকক আজি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আকৌ পুনৰ লগ পাম আজি নতুন ভিডিঅ'ৰ সৈতে। আজি মানে বৰষুণৰ কাৰণে মই ভিডিঅ' মানে কৰিব পৰা নাই, মানে বৰষুণ ইমান জোৰকৈ দিছে যে মোৰ মাতটোতকৈ বৰষুণৰ শব্দটো বেছিকৈ হৈছে, হুৰহুৰাই আছে মানে, সেইকাৰণে দিগদাৰ হৈছে অলপ। আকৌ পুনৰ লগ পাম আজি নতুন ভিডিঅ'ৰ সৈতে, আপোনালোকে চাই থাকিব। আৰু এতিয়া লৈছোঁ মই আপোনালোকৰ পৰা বিদায়, শুভৰাত্ৰি।